হেল্ল' বন্ধু বান্ধৱীসকল, কেনেকুৱা ভালনে আপোনালোকৰ? মই আজি বনাবলৈ লৈছোঁ ঢেকীয়া বিলাহীৰ সৈতে মাছৰ আঞ্জা। তো আহকচোন মইনো কেনেকৈ বনাওঁ ঢেকীয়া বিলাহীৰ সৈতে মাছৰ জোলকণ, সেইটোকে মই আপোনালোকৰ আগত দেখাম। আহক। এইফালে মই লৈছোঁ ঢেকীয়া। প্ৰথমতে এইখিনি মই চফা কৰি লওঁ। ঢেকীয়াখিনি মই মিহি মিহিকৈ কাটি ল'ম। প্ৰথমতে মই ঢেকীয়াখিনি কাটি লোৱাৰ পিছত এতিয়া লগে লগে বিলাহীও মিহি মিহিকৈ কাটি লৈছোঁ। কোনে কোনে ভাল পায় বাৰু এই ঢেকীয়া বিলাহীৰ লগত মাছৰ জোল। এয়া হৈ গ'ল, মই এতিয়া কাটি ল'লোঁ এইখিনি। এই মাছকেইপিছত আগতীয়াকৈ নিমখ আৰু হালধি সানি থোৱা আছে। এতিয়া মই এইখিনি ফ্ৰাই কৰি লওঁ। এইফালে পেন এখন পাতি লৈছোঁ। এইফালে এখন গৰম হৈ গ'ল, মই এতিয়া ইয়াত তেল দি দিওঁ মাছ ফ্ৰাই কৰিবৰ বাবে। এখন গৰম হৈ গ'ল, মই এতিয়া মাছ দি দিওঁ। এতিয়া মই জোল বনাবৰ কাৰণে এখন কেৰাহী পাতি দিছোঁ। এইফালে কেৰাহীখন গৰম হৈ গ'ল, মই এতিয়া তেল দি দিওঁ। এতিয়া মই পিঁয়াজ দি দিওঁ। মিহি মিহিকৈ ৰচুন কেইটুকুৰমান কাটি দি দিছোঁ। ইয়াত মই নিমখ দি দিছোঁ, হালধি দি দিওঁ। আৰু এয়া কাটি থৈ দিয়া বিলাহী দি দিছোঁ। এতিয়া মই ইয়াত এই কাটি থোৱা ঢেকীয়াখিনি দি দিওঁ। মই ঢাকি ৰাখোঁ এইখিনি। এতিয়া ঢাকন দি দিওঁ মই। এইফালে এইখিনি হৈ গ'ল, এতিয়া মই ইয়াত মাছ দি দিম। এইফালে মই পানী দি দিছোঁ। এতিয়া 10 মিনিটমান পূৰা উতলাব লাগিব, তেতিয়াহে ৰং ওলাব মাছৰ। মই এতিয়া ঢাকন দি দিওঁ। এইখিনি হৈ গ'ল, ইমান ধুনীয়া ৰং আহিছে। সেয়া চাওকচোন, এইখিনি হৈ গ'ল। এইয়া চাওকচোন বাৰু ঢেকীয়া বিলাহীৰ সৈতে মাছৰ জোল কেনেকুৱা লাগিছে বাৰু দেখি।